হেল্ল' ফ্ৰেণ্ডছ, আজি আমি আলোচনা কৰিম আপুনি কি চাবোন ব্যৱহাৰ কৰে। কাৰণ এই চাবোন যিটো বস্তু এইটোৰ কাৰণে জানিবলৈ আমি আজি কথা পাতিম। মই ডক্টৰ পলাশ পাঠকে কৈছোঁ। কাৰণ চাবোন যদি আপুনি ভাল ব্যৱহাৰ নকৰে আপোনাৰ বিভিন্ন ৰোগ হ'ব পাৰে, ছালৰ সমস্যা হ'ব পাৰে। গতিকে আজি আমি প্ৰথমতে বুজিম যে চাবোনৰ আচলতে তিনিবিধ কেটাগৰী থাকে। আৰু এই তিনিবিধ কেটাগৰী প্ৰথমটো হ'ল বাথিং চপ, যিটো আমি গা ধোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ। দ্বিতীয়টো হ'ল টয়লেট চপ, যিটো শৌচ কৰি পেলাই হাত ধুবৰ কাৰণে ব্যৱহাৰ কৰা হয়। তৃতীয়টো হ'ল কাৰ্বলিক চপ, যোনটো জীৱ জন্তুবিলাকক গা ধুৱাবৰ কাৰণে ব্যৱহাৰ কৰা হয়। এই তিনিবিধ বুজিবলৈ চৰকাৰে দিয়া নিৰ্দেশমৰ্মে কোম্পানীবিলাকে মানুহক দেখুৱাবলৈ পেকেটটোৰ ওপৰত TFM কিমান থাকে লিখি দেখাব লাগে। গতিকে মন কৰিব, TFM মানে কি? TFM হ'ল যে চাবোনত কিমান পৰিমাণ প্ৰাকৃতিক তেল আছে। 70%ৰ ওপৰত যদি আছে তেতিয়াহ'লে সেইটো গা ধোৱা চাবোন। ঠিক তেনেকৈ যদি আমি 70%ৰ পৰা 50%ৰ ভিতৰত বনোৱা হৈছে TFM, তেতিয়াহ'লে এইটো খোজকাঢ়ি হাত ধোৱা চাবোন অৰ্থাৎ টয়লেট চপ। আৰু 50%ৰ যদি তলত TFM আছে তেতিয়াহ'লে বুজিব সেইটো জীৱ জন্তুক গা ধোৱা চাবোন। এই তিনিটা পেকেটত লিখা থাকে কিমান পাৰ্চেণ্ট থাকে। তাৰপিছত আমি টিভিৰ বিজ্ঞাপন দেখি ব্যৱহাৰ কৰা 80% চাবোন আচলতে TFM 50%তকৈ কম থাকে। অৰ্থাৎ এইবোৰে চব টয়লেট চপ, যিবোৰ চাবোন ব্যৱহাৰ কৰাৰ ফলত আমি বিভিন্ন ছালৰ সমস্যাত ভুগোঁ, এলাৰ্জিত ভুগোঁ, বিভিন্ন ৰোগে আমাক দেখা দিয়ে। গতিকে আমি বুজিম যে আমি কি ব্যৱহাৰ কৰিম। ব্যৱহাৰ কৰক 100% প্ৰাকৃতিক উপাদানেৰে তৈয়াৰী নেবুলা কেয়াৰৰ হেণ্ডমেড চপ অথবা বডি ৱাছ, যিটোক আমি বডি ব্লাষ্ট বুলি কওঁ। এই দুয়োটা ব্যৱহাৰ কৰক আৰু এখন